গুগল পে এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনাৰ চিবিল বা ক্ৰেডিট স্ক'ৰটো সম্পূৰ্ণ বিনামূলীয়াকৈ আপুনি কিদৰে চেক কৰিব পাৰিব তাৰ সম্পূৰ্ণ প্ৰচেছটো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ শেষলৈকে চাই থাকিব। আৰু আপুনি যদি আমাৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেধৰণৰ ভিডিঅ'বোৰ আপুনি আগলৈকো পাই থাকে। তো বন্ধু বান্ধৱীসকল, বেছি দেৰি নকৰি বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গুগল পে এপ্লিকেশ্যনটোৰ পৰা আপোনাৰ চিবিল স্ক'ৰটো চেক কৰিবৰ বাবে আপুনি প্ৰথমতে আপোনাৰ গুগল পে এপ্লিকেশ্যনটো আপুনি অ'পেন কৰিব। এপ্লিকেশ্যনটো অ'পেন কৰি লোৱাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি তললৈ আহিলে ইয়াত আপোনালোকে চেক ইয়ৰ চিবিল স্ক'ৰ ফৰ ফ্ৰী বুলি আপোনালোকে এটা অপশ্যন দেখিবলৈ পাইছে। আপুনি সেই অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। এই অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপুনি অলপ টাইম ৱেইট কৰিব। অকণমান সময় ৱেইট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেদৰে আহি যাব। আপুনি ইয়াৰ পৰা চেক ইয়ৰ স্ক'ৰ নাও অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। ইয়াৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপুনি আপোনাৰ কিছুমান বেছিক ডিটেইল আপুনি ইয়াত ফিল আপ কৰিব লাগিব। প্ৰথমতে আপোনাৰ ফোন নাম্বাৰটো ইয়াত এনেদৰে আহি গৈছে। তাৰপিছত আপুনি ইয়াত আপোনাৰ ফাৰ্ষ্ট নেমটো দিব লাগিব আৰু লাষ্ট নেমটো দিব লাগিব। আপোনাৰ পেন কাৰ্ডখনত আপোনাৰ নামটো যিদৰে আছে আপুনি ইয়াতো সেই ঠিক তেনেদৰে আপুনি বহাব লাগিব। ফাৰ্ষ্ট নেম আৰু লাষ্ট নেমটো বহাই দিয়াৰ পিছত আপুনি তলৰ পৰা কণ্টিনিউ অপশ্যনৰ ওপৰত ক্লিক কৰিব। কণ্টিনিউ অপশ্যনৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপুনি অকণমান সময় ৱেইট কৰিব। অকণমান সময় ৱেইট কৰি আপোনাৰ সন্মুখত আপোনাৰ চিবিল স্ক'ৰটো এনেদৰে আহি যাব। এনেদৰে আপুনিও আপোনাৰ চিবিল বা ক্ৰেডিট স্ক'ৰটো সম্পূৰ্ণ বিনামূলীয়াকৈ চেক কৰি ল'ব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হৈছে। যদি প্ৰকৃততে ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হৈছে তেতিয়া ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।